বটদ্ৰৱাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভা অনুষ্ঠিত। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন উদযাপন। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। আজি নগাঁও জিলাৰ বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ এখন বিশেষ কাৰ্যনিৰ্বাহক সভা আৰু এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। নগাঁও জিলা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কেন্দ্ৰীয় কমিটিৰ সহকাৰী সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই উপস্থিত থাকি কয় যে নগাঁও জিলাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাংগঠনিক ভেটি শক্তিশালী। সাংবাদিকসকলৰ বিভিন্ন সমস্যা আছে। এই সমস্যাসমূহৰ সমাধানৰ বাবে আমি চৰকাৰক দাবী জনাম। যদি চৰকাৰে আমাৰ দাবী মানি নলয়, আমি সংগ্ৰাম চলাই যাম। ইয়াৰ পাছতে শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত নগাঁও জিলাৰ টুকটুকিৰ বিশিষ্ট সমাজকৰ্মী আব্দুল কাছেম, বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বিশিষ্ট লিখক ত্ৰিদীপ গোস্বামী, বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰা, ঢিঙৰ প্ৰাক্তন শিক্ষক সহধৰ দেৱনাথ আৰু প্ৰাক্তন ছাত্ৰনেতা ৰিংকুমণি বৰাক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। টুকটুকি প্ৰেছ ক্লাবৰ সহযোগত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনত ঢিঙৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি মৃগাং বৰা উপস্থিত থাকি তেওঁৰ ভাষণত কয়, এজন সাংবাদিকে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ লগতে তথ্যভিত্তিক বাতৰি পৰিৱেশন কৰি সমাজখনক আগুৱাই লৈ যাব লাগে। সভাখনত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কমিটিৰ আলোচনী সম্পাদক ৰাতুল ডেকা, সহকাৰী সম্পাদক মৃগেন বৰা, সাংগঠনিক সম্পাদক মুকুল কলিতা, কাৰ্যনিৰ্বাহক সদস্য নিতুমণি গোস্বামী আৰু মুস্তাফা ছেলিম আহমেদ, নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি জালালুদ্দিন আহমেদকে আদি কৰি জিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সদস্যসকল উপস্থিত থাকে। মচবুল সাংবাদিক আছে, তেখেতসকলৰ সমস্যাসমূহ বা তেখেতসকলৰ যি অভাৱ অভিযোগ সেইসমূহৰ বিষয়ে আমি চৰকাৰক অৱগত কৰিম আৰু যেতিয়ালৈকে চৰকাৰে আমাৰ যি দাবী দুবা আছে এই দাবী দুবাসমূহ মানি নল'ব তেতিয়ালৈকে আমি কিন্তু আমাৰ এই যি দাবী সেই বা সংগ্ৰাম সেই অব্যাহত থাকিব। এইখিনি কওঁ, খুব কম মাননিত আজিৰ তাৰিখত আমাৰ সাংবাদিকসকলে ইয়াত কাম কৰি আছে, যিটোৰ দ্বাৰা তেখেতসকলে পেট বৰ্তাব নোৱাৰে। কিন্তু এইখিনিতে মালিকপক্ষৰো আমাৰ জনাম, আজি মিটিঙত সিদ্ধান্ত হৈছে, তেখেতসকলে দাবী জনাইছে যে অন্ততঃ যিসকল ইয়াত চেনেল আছে, পৰ্টেল আছে, যিসকলে অন্ততঃ এডভাৰটাইজ পায়, সেই পৰ্টেলৰ চেনেলসকলৰ মালিকৰ সৈতে বা মেনেজমেণ্টৰ সৈতে আলোচনা কৰক। অন্ততঃ যিসকল সাংবাদিকে তেখেতক সেৱা আগবঢ়াইছে, ন্যূনতম তেখেতসকলে কিবা যাতে এটা মাননি পায়, সেই দিশটোৰ ওপৰতো আজি ইয়াত আলোচনা হৈছে। আমি ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে, আমি তেখেতলোকৰ আলোচনা কৰিম। দ্বিতীয়তে চৰকাৰক দাবী জনাম যে যি সাংবাদিক পেঞ্চন আমাৰ দীঘলীয়া দাবী, 20 গৰাকী সাংবাদিকক ইতিমধ্যে 8,000 বা 10,000 টকা কৰিছে, কিন্তু আমাৰ দাবী চামেলাংছৰ পৰা মিজোৰাম হানছেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। তেখেতসকলে সাংবাদিক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক আৰু এই পেঞ্চনটো মিনিমাম 20,000 টকা কৰিব লাগে। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন নিজ কাৰ্যালয়ত উদযাপন কৰে। সমগ্ৰ অসমতেই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহাৰ পাছতো আজিলৈকে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে কোনো উচিত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰা বিষয়টোকেই মূল কাৰ্যসূচী হিচাপে লৈ আজিৰ দিনটোতেই তেওঁলোকে এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। অসমৰ বাহিৰৰ ৰাজ্যসমূহলৈ যাবৰ বাবে প্ৰয়োজন হয় ইণ্টাৰনেট পাৰ্মিট, কিন্তু অসমত এনে কোনো ব্যৱস্থা লোৱা হোৱা নাই। সেয়েহে বহিৰাজ্যৰ তুলনাত অসমত অবৈধ বাংলাদেশী বৃদ্ধি পোৱা দেখা গৈছে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক পৰিষদে জানিবলৈ দিয়ে। অসমৰ পৰা বিদেশী বহিষ্কাৰ, অসম আন্দোলন হৈছিলে, আপোনালোকে জানো 1972 চনত ভাষা আন্দোলন হৈছিলে। এই জাতিটোৱে পৰ্যায়ক্ৰমে বিপৰ্যয়ৰ পৰা নিজকে বচাবৰ কাৰণে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থাকিবলগীয়া হৈছিল আৰু এই আন্দোলনত অসমৰ বহু ব্যক্তি নেতৃত্ব লোৱা ব্যক্তিসকল শ্বহীদ হ'বলগীয়া হৈছিল। পুলিচৰ গুলীতে হওক বা ভাৰতীয় কেন্দ্ৰীয়
আৰক্ষী সংৰক্ষিত আৰক্ষী বাহিনীৰ হাততে হওক বা গুলী খাই মৰিবলগীয়া হৈছে বা নিৰ্যাতনত মৰিবলগীয়া হৈছিলে এইবোৰ জ্ঞাত সম্ভৱ আপোনালোকে কিন্তু অসমৰ এতিয়া গতিটো এতিয়া আহি কি হ'লগৈ অসমত বিশেষকৈ এতিয়া 2021 চনত যদি আপোনালোকে চেঞ্চাছ চায় অসমত বসবাস কৰা খিলঞ্জীয়া মানুহৰ কিন্তু সংখ্যালঘুত পৰিণত হ'ল আমি সেইকাৰণে দাবী জনাইছিলোঁ যে যুৱ ছাত্ৰ পৰিষদৰ 43 বছৰ আগতে যে অসমত অন্তঃৰাজ্যিক পাৰপত্ৰ দিয়ে মানে ইলাৰ্ণিং পাৰ্মিট দিয়ে আজি নাগালেণ্ড যদি যোৱা হয় নাগালেণ্ডৰ কাইলৈ যদি বিদেশী নিউজ ডেস্ক ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া লগাই দিব মানে ইলাৰ্ণিং পাৰ্মিট এই ঘাচখনিতে লগাই দিব ডিমাপুৰটো কিবা এটা চুক্তি আছিলে কাৰণে এতিয়া লগাব পাৰে কিন্তু ডিমাপুৰ আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব 365 নিউজ ইণ্ডিয়া